টিংটঙৰ অৱস্থা প্ৰত্যক্ষ কৰি বহু সংগঠন আগবাঢ়ি আহিছে। পাৰ্যমানে সহায় কৰিছে অভাৱগ্ৰস্ত পৰিয়ালটোক। দেওবাৰেও নগাঁৱৰ পৰা আহিল অসম মানৱ কল্যাণ সংগঠনটোৰ কেইবাগৰাকীও সদস্য। খাদ্যৰ টোপোলা লৈ অহা সংগঠনৰ সদস্যসকলে টিংটঙক সহায় কৰিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে। বহুত বেয়া লাগিছে আহি দেখি। তেখেত যিজন ঘৰৰ মেইন মুৰব্বী তেখেতেই অসুস্থ হৈ পৰি আছে। আজি সৰু ছোৱালীজনীক খোৱা পিন্ধা আৰু পঢ়া শুনা সকলো ফালৰ পৰা দায়িত্ব তেখেতৰ ওপৰতে আছিলে। যিহেতু এতিয়া তেখেতে নিজেই অসুস্থ, কেনেকৈ পঢ়াব, কেনেকৈ কি কৰিব, তেওঁলোকে সেইটো কাৰণে চৰকাৰক আহ্বান কৰিছোঁ তেখেতক যাতে অকণমান চায়। জাষ্ট দুমুঠি অলপ তেওঁৰ কাৰণে অলপ কিবা ৰেচন পাতি আমি লৈ আহিলোঁ আৰু আমাৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা তেখেতৰ এই কণমানি ছোৱালীজনীৰ কাৰণে এইখিনি তেখেতক আমি আশ্বাস দিলোঁ আজি যে গ্ৰেজুৱেশ্যনলৈকে তেখেতৰ পঢ়াৰ দায়িত্ব আমি গ্ৰহণ কৰিলোঁ বুলি। আপোনালোকৰ মাধ্যমত তেখেতৰ হৈ কেনে আমি আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আহ্বান জনাম যে ছাৰ যদি পাৰে তেখেতৰ ট্ৰিটমেণ্টৰ কাৰণে কিবা অলপ সহায় কৰি দিয়ক। আজি আমি আহিলোঁ টিংটংদাৰ ওচৰত আৰু তেখেতক আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা সেইখিনি মানে ৰেচন পাতি আমি দিবলৈ মানে আহিলোঁ। তো সেইখিনি ৰেচন পাতি তেওঁ হয়তো 15 দিন বা 20 দিন, খুব বেছি 1 মাহ তেওঁ খাব পাৰিব। তাৰপিছত আকৌ তেওঁ নাইকিয়া হ'ব, তেওঁ এনেকুৱা জীৱিকাও নাই। তো সেইখিনি যাতে, আৰু মই আহ্বান জনাওঁ অসমবাসী ৰাইজকো যে কোনোবা যদি আৰু তেনেকুৱা দল সংগঠন বা কোনোবা যদি তেনেকুৱা পাৰ্চনেলিও তেওঁক যদি সহায় কৰিব বিচাৰে তেখেতে ওলাই আহক, সকলোৱে অকণমান সহায় আগবঢ়াওক। টিংটঙক অসমবাসীয়ে বহু সময়ত সহায় কৰিছে।